क'क्राझाराव सरकारि मावफारियाफोरनि गोख्रों सोमावसारनाय NPS आरो UPS खान्थिखौ हेंथा होनानै OPS खौ लाखिफिननो दाबिजों गोख्रोङै सोमावसारदों सरकारि मावफारियाफ्रा। दुलाराय आसाम कर्मचारी परिषदनि खावलायनाय बायदियै आसामनि गुबुन गुबुन जिल्लाफोराव सरकारि मावसुमाफोरा आसाम सरकारनि नेशनेल पेन्सन स्किम आरो इउनिफाइड पेन्सन स्किमखौ हेंथा खालामनानै गोजाम पेन्सन स्किम एबा OPS खौनो नांफिनगौनि दाबिजों सोमावसारनाय हाबाफारि लादों। गुबुन जिल्लाफोरजों लोगोसे क'क्राझार जिल्लायावबो खोला क'क्राझार दख'रा कर्मचारी परिषदनि बानजायनायाव क'क्राझार सहरनि महात्मा गान्धी पार्कनि साखाथियाव दिनै गुबुन गुबुन बिफाननि खमैबो 250नि बांसिन सरकारि मावफारियाफ्रा गावसिनि बे दाबिखौ लानानै गोख्रोङै खुद्रिसारदों। दिनैनि बे सोमावसारनायनि गेजेरजों सरकारि मावफारियाफ्रा गोदान पेन्सन स्किमखौ बोखारनानै गोजाम पेन्सन स्किमखौनो लाखिनो थाखाय आसाम सरकारखौ खावलायहरदों। गावसिनि बे दाबिखौ मानियाब्ला फैबाय थानाय समफोराव गोख्रोंनिफ्राय गोख्रोंसिन सोमावसारनाय हाबाफारि लानो सरकारनिसिम सांग्रांथि होदों क'क्राझार जिल्लानि सरकारि मावफारियाफ्रा। मोर नाम कमल देवनाथ, मैं प्रेसिडेंट क'क्राझार जिला कर्मचारी परिषद। आमार डिमान्ड हल आमार NPS UPS नालागे, NPS UPS रोध करी OPS व्यवस्था प्रदान करब लागे। कारण ये NPS UPS व्यवस्थार जरिए आमार कर्मचारीर जीवन हेक। कारण आमी देखिलो जिসকল रिटायर हल 10 बছৰ चाकरी करार पिছত सिहते आजिলৈকে কোনো सुविधाई पा ना। कोनबा आमार गार्ल्स कलेजर एजन प्रिन्सिपाल आसिल, तेও रिटायर होवार पाছত मात्र 2500 टाका पेन्शन पाय। সেই 2500 टाका दी कि चलिब? तेও निजा बेमार आजार हले देखुन 10-20 टाका लागि যায়। সেইকাৰণে আমি বহু দিনৰ পৰা চৰকাৰৰ ওচৰত দাবী দি জনাই আইছো যে আমাক NPS UPS নালাগে, আমাক ডাইৰেক্ট OPS প্ৰদান কৰক। কাৰণ OPS প্ৰদান কৰাত চৰকাৰৰ কি অসুবিধা আছে? যদি সিহঁতে দিবই লাগে তেনেহ'লে NPS কিয় দিছে, UPS কিয় দিছে? ডাইৰেক্ট OPS দিব লাগিছিল। সেইটো নকৰি আমাৰ কৰ্মচাৰীৰ বিপক্ষেহে চৰকাৰে গৈ আছে। গতিকে আমাৰ এইটোই দাবী যে চৰকাৰৰ হকে, চৰকাৰৰ স্বাৰ্থত, চৰকাৰৰ ভৱিষ্যত জীৱন সুৰক্ষাৰ কাৰণে অনতিপলমে চৰকাৰে আমাৰ কৰ্মচাৰীসকলক OPS ব্যৱস্থা প্ৰদান কৰক, যাতে আমি সকলো কৰ্মচাৰীসকল OPS ব্যৱস্থাৰ আওতাত আহিব পাৰোঁ। এইটোৱেই আমাৰ দাবী। চৰকাৰে যদি আপোনালোক দাবী যদি মানি নলয় আমি আন্দোলন কৰি যাই থাকিম। যিমান দিনলৈকে আমি OPS নাপাম সিমান দিনলৈকে আমি আন্দোলন কৰি যাই থাকিম। কাৰণ কিয় মানিব নোৱাৰে? কাৰণ চৰকাৰে সিহঁতৰ MP MLA সকলে যদি OPS ল'ব পাৰে 5 বছৰ ৰাজত্ব কৰি, আৰু আমি কৰ্মচাৰীসকল আমাৰ লাইফটো বৰবাদ কৰি দিওঁ, 30-40 বছৰলৈকে আমি চৰকাৰৰ কাম কাজ কৰি দিওঁ, আৰু তাৰ বিনিময়ত কি কৰিছে চৰকাৰে? আমাক NPS দি আমাৰ লাইফটো বৰবাদ কৰি দিছে। আমাৰ কোনো সুবিধা দিয়া নাই। আমি এতিয়া এইটো ভোগ কৰি আছোঁ। নেক্সট আমাৰ জেনেৰেশ্যন যিসকল আহিব, ল'ৰা ছোৱালীবিলাক আহিব, সিহঁতেও এই সুবিধা ভোগ কৰি আহিব। তাৰমানে লাইফৰ কোনো ছিকিউৰিটি নাই, ভৱিষ্যতৰ কোনো সুৰক্ষা নাই। সেইকাৰণে আমাৰ এইটোৱেই একমাত্ৰ দাবী যে চৰকাৰে আমাক OPS অনতিপলমে প্ৰদান কৰক, প্ৰদান কৰি আমাক সক্ষম কৰি তোলক। আজি ইয়াত কিমানজন কৰ্মচাৰী গোট হৈছে? আমি 500মান আইডিয়া কৰিছিলোঁ, কিন্তু হয়তো অলপ বিভিন্নজনে এতিয়া অফিচত কাম কৰি আছে, কিন্তু প্ৰতিটো বিভাগৰ পৰাই আজি ইয়াতে কৰ্মচাৰী উপস্থিত হৈছে। আৰু সংবাদ মাধ্যমৰ জৰিয়তে মই সেই কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ 30 তাৰিখে হয়তো আমি এখন কাৰ্যসূচী আৰু ল'বলগীয়া আছে। অৱস্থান ধৰ্মঘাট দুঘণ্টীয়া হ'ব। আমাৰ কেন্দ্ৰীয় সমিতিয়ে সেইটো জনাইছে। সেই সংক্ৰান্তত আমি জিলা সমিতিয়ে আঞ্চলিকৰ ধাৰা আজি যিখিনি আমাৰ কৰিবলগীয়া কাৰ্যসূচী আছিলে, আমাৰ গণস্বাক্ষৰ লগতে প্ৰতিবাদী সভা আমি সেয়া পালন কৰিলোঁ। আগন্তুক দিনত আমাৰ 30 তাৰিখে আমি জিলা পৰ্যায়ত জিলা কমিটিয়ে আমি আকৌ নতুনকৈ অৱস্থান ধৰ্মঘাট পালন কৰিম। হয়তো দিনক দিন আন্দোলন বাঢ়ি যাব। যেতিয়ালৈকে চৰকাৰে আমাৰ দাবী মানি নলয় আমি আমাৰ আন্দোলন চলাই যাম। আৰু যদি সেয়া কাৰণে হয়তো পৰৱৰ্তী পৰ্যায়ত আমাৰ কেন্দ্ৰীয় কমিটিয়ে কি অনুমতি দিয়ে আমি সেইমতে। মূল দাবীটো কি? আমাৰ মূল দাবী হৈছে আমাৰ NPS উদ্ৰ হ'ব লাগে, আমাক OPS দিব লাগে। সেয়া আমাৰ মূল দাবী।